বিশ্বাস কৰক, বৰ্তমান সময়ত মানুহে নিজৰ দুখবিলাকত সিমান দুখ নকৰে যিমান আনৰ সুখ দেখি দুখ কৰে। আৰু মানুহে নিজৰ কম আছে বাবে দুখ নকৰে, নিজতকৈ আনৰ বেছি আছে বাবেহে দুখ কৰে। যদি বিশেষ কিবা কৰিব আছে তেনেহ'লে ভিৰৰ পৰা আঁতৰি আহক। ভিৰত থাকিলে সাহস পাব সেইটো সঁচা, কিন্তু আপোনাৰ পৰিচয় কাঢ়ি ল'ব। মানুহে আপোনাৰ বিষয়ে ভালকৈ ক'লে আপোনাৰ ভাল লাগে, আৰু মানুহে আপোনাৰ বিষয়ে বেয়াকৈ ক'লে আপোনাৰ বেয়া লাগে। অৰ্থাৎ আপোনাৰ ভাল লগা বেয়া লগা দুখ সুখৰ চাবি কাঠিযোৰ মানুহৰ হাতত আছে। চেষ্টা কৰক যাতে আপোনাৰ ভাল লগা বেয়া লগা দুখ সুখৰ চাবি কাঠিযোৰ আপোনাৰ নিজৰ হাতত থাকে। নিজৰ জীৱনটো কেতিয়াও আনৰ লগত তুলনা নকৰিব, কাৰণ আপুনি য'ত আছে, যেনেকৈ আছে, যি পৰিস্থিতিতেই আছে, আপুনি সৰ্বশ্ৰেষ্ঠ। ভাল সময় কেতিয়াও নাহে। আপোনাৰ ওচৰত থকা সময়খিনিক ভাল কৰাৰ দায়িত্ব আপোনাৰ। জীৱনটো জীয়াই থকাৰ দুটা পদ্ধতি আছে। যিটো পচন্দ সেইটো নিজৰ কৰক, নতুবা নিজৰ লগত যিখিনি আছে সেইখিনিক পচন্দ কৰিবলৈ শিকক। প্ৰত্যেক পৰিয়ালতে এনেকুৱা এজন ব্যক্তি থাকে যিজনে পৰিয়ালটোৰ দৰিদ্ৰ ৰেখাডাল ছিঙি উন্নতি জখলাডালত বহুত ওপৰলৈ উঠি যায়। ভগৱানে কৰক আপোনাৰ পৰিয়ালত সেই ব্যক্তিজন আপুনি হওক। জীৱনত সবাতোতকৈ সুখী সেইটো কাম কৰি পোৱা যায় যিটো কাম সকলোৱে কয় আপুনি কৰিব নোৱাৰিব বুলি। সেইসকলক আওকাণ কৰক যিসকলে আপোনাৰ পিছত চিঞৰি আছে, কাৰণ তাৰ উত্তৰ হৈছে আপুনি তেওঁলোকতকৈ এখোজ আগত আছে। মানুহৰ জীৱনত এনেকুৱা এটা সময় আহে যিটো সময়ত আপুনি ভাবিব আপোনাৰ সকলো শেষ হৈ গ'ল, কিন্তু বিশ্বাস কৰক সেই সময়ৰ পৰা আপোনাৰ জীৱনৰ কাহিনী আৰম্ভ হ'ব। বেয়া সেইসকল ব্যক্তি নহয় যিসকলে আপুনি একো কৰিব নোৱাৰিব বুলি কয়। বেয়া আপোনাৰ মনটো যে সেইসকলৰ কথা মানি লয়। মনত ৰাখিব, আপোনাৰ যিমান ডাঙৰ সপোন হ'ব সিমান ডাঙৰ সমস্যা হ'ব, আৰু যিমান ডাঙৰ সমস্যা হ'ব সিমান ডাঙৰ সফলতা হ'ব। যদি আপুনি ভাবিছে যে মই কৰিব পাৰিম, তেনেহ'লে আপুনি কৰিব পাৰিব। যদি আপুনি ভাবিছে আপুনি কৰিব নোৱাৰিব, তেনেহ'লে আপুনি কৰিব নোৱাৰিব। আৰু দুয়োটা ফালৰ পৰাই আপুনি শুদ্ধ।